Hi guys, welcome to my channel. So আজি মই আপোনালোকৰ লগত বহুত দিনৰ পাছত ভিডিঅ' বনাবলৈ আকৌ শেয়াৰ কৰিব ওলাইছো. So মই বহুত দিন বিজি আছিলোঁ কাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ. So আজি মই আকৌ আপোনালোকৰ লগত ভিডিঅ' এটা শেয়াৰ কৰিব ওলাইছো. So মই গাইস বহুত ডাঙৰ পাৰফিউম লভাৰ, মই পাৰফিউম বহুত ভাল পাম. মই পাৰফিউম বহুত ভাল পাওঁ আৰু মই পাৰফিউম মানে কালেক্ট কৰি বেছি ভাল লাগে. পাৰফিউম বুলিয়ে নহয়, মেকআপৰ যিকোনো বস্তু মই কালেক্ট কৰি বেছি ভাল পাওঁ. চ' মই আজি আপোনালোকৰ লগত কেইটামান পাৰফিউম শ্বেয়াৰ কৰিম আণ্ডাৰ 500. আপোনালোকে যদি বিচাৰে দেন আপোনালোকে বাই কৰি ইউজ কৰিব পাৰে. আৰু যিহেতু অনলাইনত বহুতে পাৰফিউম বাই কৰিবলৈ প্ৰব্লেম পায়, কাৰণ তাৰ ফ্ৰেগ্ৰেঞ্চটোতো আমি ডাইৰেক্ট ল'ব নোৱাৰোঁ. চ' সেইকাৰণে মই আজি আপোনালোকক কেইটামান পাৰফিউমৰ অপশ্যন দিম যাতে আপোনালোকে বাই কৰি এপ্লাই ইউজ কৰিব পাৰিব. চ' বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ. চ' ফাৰ্ষ্ট মই যিটো পাৰফিউম আপোনালোকৰ লগত শ্বেয়াৰ কৰিম সেইটো হৈছে পাৰফিউম. এইটো পাৰফিউম একচুৱেলি মই যেতিয়া স্কুলত আছিলোঁ তেতিয়া চিক্ৰেট টেম্পটেশ্যনৰ এটা বডি স্প্ৰে পায়. চ' সেইটো মই বহুত বেছি আগতে ইউজ কৰিছিলোঁ স্কুল টাইমত. চ' মই এতিয়া সেইকাৰণে এইটো বাই কৰিছোঁ যে ইয়াৰ ফ্ৰেগ্ৰেঞ্চটো কেনেকুৱা কি, ইয়াৰ পেকেজিংটো গাইছ আপোনালোকে চাব পাৰিছে কিমান ধুনীয়া. চ' আপোনালোকে যদি ফ্ল'ৰেল টাইপৰ ফ্ৰেগ্ৰেঞ্চ ভাল পায় যেন ডেফিনেটলি আপোনালোকে এইটো চিক্ৰেট টেম্পটেশ্যনৰ পাৰফিউমটো ইউজ কৰিব পাৰে. ইয়াৰ প্ৰাইচটো হৈছে 399, বাট আপোনালোকে অনলাইনত ইয়াতকৈ কমতে পাই যাব চাগে. আৰু মোৰ বেছি মানে ষ্ট্ৰং পাৰফিউম মই ভাল নাপাওঁ, মোৰ মূৰত ধৰে. মই অলপ মাইল্ড পাৰফিউম ভাল পাওঁ, বাট নটিচেবল হ'ব লাগে যে মই পাৰফিউম হয়. চ' কি কৈছোঁ বুজি পাইছে চাগে. চ' মই মাইল্ড পাৰফিউম ভাল পাওঁ, অলপকৈ স্মেল আহি থাকিব লাগে, সেইটোৱে ভাল পাওঁ. বেছি ষ্ট্ৰং পাৰফিউম মোৰ মূৰত ধৰে. চ' এইটো ফাৰ্ষ্ট পাৰফিউমটো হৈছে চিক্ৰেট টেম্পটেশ্যনৰ এইটো. আৰু চিক্ৰেট টেম্পটেশ্যনৰ বহুত কেইটা পাব আপুনি. মই এইটো কালাৰত লৈছোঁ, মোৰ কালাৰটো আৰু ডিজাইনটো বেছি ভাল লাগিছিল কাৰণে মই বাই কৰিলোঁ. চ' ডেফিনেটলি আপোনালোকে এইটো ইউজ কৰিব পাৰে যদি আপোনালোকে বিচাৰে. চ' ছেকেণ্ড পাৰফিউমটো হৈছে ফগৰ এইটো পাৰফিউম. গাইজ মই এইটো পাৰফিউমৰ কথা কি ক'ম. ফগৰ যিবোৰ পাৰফিউম সেইবোৰ পাৰফিউম ইমান বেছি লং লাষ্টিং, আৰু ইয়াৰ প্ৰাইচটো লং লাষ্টিঙৰ ওপৰত ডিপেণ্ড কৰি যদি চাই ইয়াৰ প্ৰাইচটো বহুত বেছি কম. চ' মই আপোনাক হাইলি ৰিকমেণ্ড কৰিব পাৰোঁ যে আপোনাক ফগৰ পাৰফিউম ইউজ কৰিব পাৰে. চ' আপোনালোকে চাব পাৰিছে মই এইটো কিমান বেছি ইউজ কৰিছোঁ. চ' ইয়াৰ ফ্ৰেগ্ৰেঞ্চটো বহুত বেছি ভাল হয় গাইজ. এইটো আৰু ফগৰ আৰু এটা আছিলে ব্লেক কালাৰ. চ' মই ব্লেক আৰু এইটো হাইলি ৰিকমেণ্ড কৰিছোঁ. আপোনালোকে যদি ল'ব বিচাৰে দেন ল'ব পাৰে. আৰু ইয়াৰ প্ৰাইচটো বেছি নহয়, 599, বাট আপোনালোকে আণ্ডাৰ 500 অনলাইনত পাই যাব. এইটো আৰু ইয়াৰ ছেইম এইটো বটলতে ব্লেক কালাৰ এটা পায়, মই নামটো পাহৰিছোঁ, কিন্তু সেইটো আপোনালোকে ল'ব পাৰে. ফগৰ এইটো গ্ৰীণটো আৰু ব্লেকটো. চ' ছেকেণ্ড এইটো. দেন থাৰ্ড হৈছে মোৰ মষ্ট ফেভৰেট পাৰফিউম, সেইটো হৈছে বডি কিউপিডৰ পাৰফিউম হয়. এইটো বডি কিউপিডৰ পাৰফিউম হয় গাইজ. আৰু আপোনালোকে চাব পাৰিছে মই কিমান বেছি ইউজ কৰিলোঁ, মোৰ বিৰাটেই ভাল লাগিছে এইটো ফ্ৰেগ্ৰেঞ্চ. বডি কিউপিডৰ পাৰফিউম গোটেইকেইটা মাইল্ড হয়. আপোনালোকে যদি মাইল্ড পাৰফিউম ভাল পায় মোৰ নিচিনাকৈ দেন আপোনালোকে বডি কিউপিডৰ পাৰফিউম ইউজ কৰিব পাৰে. আৰু এইটো ফ্ৰেগ্ৰেঞ্চটো লাইক wow, awesome ফ্ৰেগ্ৰেঞ্চ হয় গাইজ. আপোনালোকে ডেফিনেটলি বডি কিউপিডৰ পাৰফিউমটো এবাৰ ট্ৰাই কৰি চাব. চ' মই এইটো ইয়াৰ ফ্ৰেগ্ৰেঞ্চটো লাইক ফ্ল'ৰেল ফ্ৰুট টাইপৰ ফ্ৰেগ্ৰেঞ্চ হয়. আপোনালোকে যদি ভাল পায় দেন ল'ব পাৰে. বডি কিউপিডৰ পাৰফিউম হয় এইটো. দেন ছেকেণ্ড নহয়, ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ হৈছে ডেনভাৰৰ এইটো হেমিল্টন পাৰফিউম. ডেনভাৰ হেমিল্টন পাৰফিউম. আৰু গাইজ মই এনেকুৱা এজনী ছোৱালী যিজনী মই মেন পাৰফিউমো বহুত ভাল পাওঁ. চ' সেইকাৰণে মই মেন পাৰফিউমো ৰাখোঁ লগত. চ' এইটো হৈছে ডেনভাৰ হেমিল্টন পাৰফিউম. এইটো ডেনভাৰৰ মই বডি স্প্ৰে যিটো আহিছিলে গ্ৰীণ কালাৰত সেইটো মই ইউজ কৰিছিলোঁ. সেইকাৰণে মই ছেইম কালাৰতে মই পাৰফিউম বাই কৰিলোঁ যাতে ফ্ৰেগ্ৰেঞ্চটো মই চাব পাৰোঁ. এণ্ড ইয়াৰ ফ্ৰেগ্ৰেঞ্চটো গাইজ ইমান বেছি ৰয়েল, ইমান বেছি লাইক ৱাও,
বহুত বেছি ভাল ফ্ৰেগ্ৰেন্স মই এটো সদায় ইউজ নকৰো কৰবাত পাৰ্টি বা বিয়া বাৰুত গ'লেহে মই ইউজ কৰো যদি আপোনালোকে লব বিচাৰে দেন লব পাৰে এটো পাৰফিউম ডেনভাৰৰ হেমিল্টন পাৰফিউম সো আপোনালোকে যদি অলপ ৰয়েল ফ্ৰেগ্ৰেন্স ভাল পায় দেন ডেফিনেটলি এটো লব পাৰে এটো মই বিয়া বাৰুত ইউজ কৰো আৰু ইয়াৰ প্ৰাইসটো হৈছে 499 আপোনালোকে ইয়াতকে কমতে পাই যাব আৰু বডি কিপিটৰ পাৰফিউমৰ অৰিজিনাল প্ৰাইসটো হৈছে 899 বাট আপোনালোকে বডি কিপিটত সদায় অফ থাকে 500ত পাব এতিয়াটো আন্ডাৰ 500ত পাবই আপোনালোকে যদি লব বিচাৰে দেন ডেফিনেটলি বডি কিপিটৰ আৰু ফগৰ পাৰফিউমটো মই হাইলি ৰিকমেন্ড কৰিছো বিৰাতে ভাল হয় গাইস আপোনালোকে ট্ৰাই কৰি চাব দেন মই নেক্সট পাৰফিউমটো হৈছে এটো ফগৰ সেম গ্ৰীন কালাৰটো গ্ৰীনৰ নিচিনাকে বটল বা এটো ব্লুত আহিলে মই একচুয়ালি ব্লুটো অৰ্ডাৰ কৰা নাছিলো মই ব্ল্যাক কালাৰটো অৰ্ডাৰ কৰিছিলো কিন্তু ব্লু ভাবিয়ে মই ব্ল্যাক এটো ব্লুটো আহি গল কিন্তু ইয়াৰ ফ্ৰেগ্ৰেন্সটো ভালে মই বেয়া কোৱা নাই বাট বহুত ষ্ট্ৰং হয় বহুত বেছি ষ্ট্ৰং হয় সো মইটো ইমানকে ইউজ নকৰো আৰু যদি আপোনালোকে ষ্ট্ৰং পাৰফিউম ভাল পায় দেন আপোনালোকে এটো বাই কৰিব পাৰে ব্লুটো কিন্তু মই আপোনালোকক ব্ল্যাক আৰু গ্ৰীনটো বাই ৰিকমেন্ড কৰিছো কাৰণ হেতুটা মই ইউজ কৰিছো এটো ভাল কিন্তু এটো বহুত বেছি ষ্ট্ৰং হয় তো মই ষ্ট্ৰং পাৰফিউম মই ইউজ নকৰো মোৰ মন ধৰে লাষ্ট পাৰফিউম হৈছে গাইস এটো টৰমেটি মই ঠিকে প্ৰনাউন্স কৰিছো সাগে মই অনলাইনতে লোৱা এটো আৰু ইয়াৰ ফ্ৰেগ্ৰেন্সটো বহুত ভাল হয় গাইস এটো আৰু ডেনভাৰটো মই ৰেগুলাৰ বেচিছত ইউজ নকৰো মই বিয়া বাৰু পাৰ্টি তেনেকুৱা যদি যাও তেতিয়া মই ইউজ কৰো আৰু ইয়াৰ পেকেজিংটো সব গাইস কি ধুনিয়া মই পেকেজিংৰ ওপৰত ইমপ্ৰেছ হৈ বহুত পাৰফিউম তেনেকে বাই কৰো ফাৰ্স্ট মোৰ পেকেজিংৰ ওপৰতে বেছি মই ভাল যদি ভাল পেকেজিং হয় দেন ডেফিনেটলি মই বাই কৰিয়ে লওঁ আৰু ইয়াৰ মই পেকেজিংৰ ওপৰত পেকেজিংটো ভাল দেখিয়ে মই বাই কৰিছিলো আৰু ইয়াৰ ফ্ৰেগ্ৰেন্সটো ও মাই গড ইমানে ধুনিয়া হয় গাইস এটো আৰু ডেনভাৰৰ এটো মই সদায় ইউজ নকৰো মই বিয়া বাৰুত ক'বাত যদি যাওঁ তেতিয়া মই ইউজ কৰো সো মই আপোনালোকৰ লগত আজি এটা 6টামান পাৰফিউম শেয়াৰ কৰিছো তাৰ ভিতৰত আপোনালোকে যি কোনো এটা পাৰফিউম বাই কৰিব পাৰে বাট মই ফাৰ্স্ট যদি ৰিকমেন্ড কৰিব বিচাৰো দেন মই বডি কিপিটৰটো আৰু ফগৰ এই দুটা মই ফাৰ্স্ট ৰিকমেন্ড কৰিছো আপোনালোকে বাই কৰি চাব স্পেশালি এটো আপুনি বডি কিপিটৰটো ইউজ ডেফিনেটলি ট্ৰাই কৰিব বিৰাতে ভাল হয় কেতিয়া আপুনি ৰিগ্ৰেট ফিল নকৰে ইয়াৰ বডি কিপিটৰটো সিক্ৰেট লাভ আৰু বহুত কেটা পাই যাব বডি কিপিটৰ এটো বহুত মাইল্ড ফ্ৰেগ্ৰেন্স হয় একদম আপুনি যদি এপ্লাই কৰে দেন আপোনাৰ মাইন্ডটো বহুত ৰিফ্ৰেশ হৈ থাকে ৰিফ্ৰেশ ফিল কৰি থাকিব আৰু গুটেকিটা মই জিকটা দেখাইছো গুটেকিটা লং লাস্টিং পাৰফিউম হয় গাইস সেইকাৰণে মই দেখাইছো আন্ডাৰ 500ত যদি আপুনি লং লাস্টিং পাৰফিউম বিচাৰিছে তেন ডেফিনেটলি মই শেয়াৰ কৰা পাৰফিউম কেটা ভিতৰত আপোনালোকে যিকোনো এটা পাৰফিউম বাই কৰিব পাৰে এপ্লাই কৰিব পাৰে সো আজিলে ইমালে আকৌ লগ পাম নেক্সট ভিডিঅ নতুন এটা টপিকত সো বাই গাইস